সোমালে বিদেশী বঙালী রবত হতিয়া অধিকার স্বাভিমান ভাষা মোর অভিমান তুমি আর হাতলৈ গোটেইবিলাক লাহে লাহে শেষ হ'বলৈ গৈ আছে। অসমীয়া জাতিটোক ভাগ ভাগ কৰি পেলোৱা হৈছে। 1228 খ্ৰীষ্টাব্দত আহিছিল চাওলুং চুকাফা, স্বৰ্গদেউ চাওলুং চুকাফা। কি সপোন দেখিছিল? মোৰ অসমৰ সপোন দেখি তাক ধুনীয়াকৈ সজাই থৈ গৈছিল। আৰু আমি সোপাই কি কৰিছোঁ?